हाय गाइस दोस्तों আজি আপোনালোকৰ সন্মুখত আহিছো মই ৰাজীৱ আমি আজি এটা সৰু এটা ক্যালকুলেশন অলপ সময় দিয়াৰ কাৰণে আজি আহিছো তাৰ কাৰণে আমাৰ ভিডিওটো ইনতাক লৈ দেখক কাৰণ সম্পূৰ্ণ সমাধানটো পাই যাব আৰু সম্পূৰ্ণ সমাধান পালে আপুনি এজন ভাল কৰি লাভ বা লোকসান কিমান হ'ব তাৰ এটা সমাধান পাই যাব আমি 1000 লোকেল মুৰ্গী পুহিলে কিমান বেনিফিট হ'ব কিমান লাভ হ'ব কিমান লোকসান হ'ব তাৰ সমাধান আজি আপোনালোকৰ সন্মুখত মই ৰাজীৱ দাঙি ধৰিম তাৰ কাৰণে আমাৰ ভিডিওটো এন্টাক লৈ দেখক আৰু যদি আমাৰ এই আপোনাৰ ক্যালকুলেশনটো সম্পূৰ্ণ দিয়াৰ কাৰণে আমাৰ লগত জড়িত থাকক কাৰণ আমি ভিডিও দিয়াৰ লগে লগে যাতে পাব পাৰে তাৰ এটা ৰাস্তা বা খুলি দিব ব্যৱস্থা কৰিছো তাৰ কাৰণে আমি প্ৰথম ফাৰ্স্ট টাইম আমি যিখিনি 1000 পোৱালি আমি যদি বজাৰৰ পৰা বা আমাৰ পৰা লৈ লও অৰ্থাৎ হেচাৰিৰ পৰা আমি যেতিয়াই আনিম তেতিয়া আমাৰ এটা এমাউন্ট লাগিব যি 1000 পোৱালি আমি ক্ৰয় কৰিবলৈ অৰ্থাৎ কিনিবলৈ আমি এটা যিকোনো হেচাৰিৰ পৰা যদি আমি আনো তাৰ এটা এতিয়া মিনিমাম এটা ৰেট আছে হোলসেল যেটো ৰেট এটা হৈছে 36 পাৰ পিস এটা পোৱালি দাম কৰিব সেই পাৰ পিস যদি আমি এটা 1000 পোৱালি ক্ৰয় কৰি আনি অৰ্থাৎ কিনি আনাৰ লগে লগে 1000 পোৱালি অৰ্থাৎ 36 কৈ যেতে আমি কিনিম তেনেহলে তাতে 36000 টকা অৰ্থাৎ 36000 এমাউন্ট এটা আপোনাৰ ইনভেস্ট কৰিব লাগিব ফাৰ্স্ট টাইম যেতে আমি ফাৰ্মটো স্টাৰ্ট কৰিম বা আগবাঢ়ি যাম আৰু যেতিয়া আমি সেই 1000 পোৱালিটো যেতিয়া আমি বোৰ্ডিংত ৰাখিম অৰ্থাৎ ফাৰ্স্ট 15 দিন আমি 15 দিন কৈ এটা কৈ স্টেপত ভাগ কৰিছো কিমান কেতিয়া কিমান কৈ খৰচ হ'ব তাৰ কাৰণে প্ৰথম যে 15 দিন সেই 15 দিনত যেটো খৰচ হ'ব আমি পাৰ পিছত আমি যেটো এমাউন্ট খৰচ হ'ব হৈছে 0.25 অৰ্থাৎ সাৰানা অৰ্থাৎ কিছে 0.25 পইচা কৈ আমাৰ এটা পোৱালিৰ বাবদ প্ৰথম 15 দিনত খৰচ হ'ব যদি আমি প্ৰথম 15 দিনত এই খৰচ হয় তেনেহলে আমাৰ 1000 পোৱালি এক দিনৰ খৰচটো কিমান হ'ব অৰ্থাৎ 1000 ইনটু 0.25 ইনটু কৰি দিলে আমাৰ প্ৰায় পাৰ ডে 250 কৈ অৰ্থাৎ 250 টকা কৈ খৰচ হ'ব পাৰ ডে প্ৰথম 15 দিনৰ যেটো ক্যালকুলেশন আৰু হেতু যদি আমি 15 দিনলৈকে যদি আমি ই কৰো তেনেহলে আমাৰ 1000 পালি খৰচ হৈ যায় 3750 টকা খৰচ হয় আৰু যেতিয়া আমি এই 10 দিনত যদি আমি এই 15 দিনত আমাৰ মেইনলি টাইমটো হৈছে এই 15 দিন আমি এই 15 দিন যদি আমি ভালদৰে বোৰিং কৰিব পাৰো তেনেহলে কোৱালিটি মডেলিটি পৰিমাণটো একেবাৰে কম হৈ যাব আৰু মৰা চান্সটো একেবাৰে কম থাকে তাৰ বাদে নেক্সট যেতিয়া আমি 15 দিনত আমি যেটো পুহাৰি হ'ব যেটো ভ্যাকসিন কৰিব লাগিব জি কৰিব লাগিব হেকিনি মিলি আমি নেক্সট যেতিয়া আমি 15 দিন অৰ্থাৎ জি একৰ পৰা 15 দিনলৈকে পুহা হল তাৰ পিছত আকৌ এই 15 দিনৰ পৰা আকৌ 30 দিনৰ মাজত যেটো 15 দিন হ'ব তেতিয়া আমাৰ খাদ্যটো পৰিমাণটো অলপ বাঢ়ি যাব আমি হেতু যাই আপোনাৰ যেটো বাঢ়ি যাব হেতু হ'ব যাই প্ৰায় 75 অৰ্থাৎ 0.75 পইচা অৰ্থাৎ আমাৰ প্ৰায় 1 টকাতকৈ অৰ্থাৎ 25 পইচা কম এটা পোৱালি পাৰ ডে খৰচ হ'ব তেনেহলে যদি আমি হেতু যদি আমি ক্যালকুলেশন কৰো যে 15 পৰা 30 দিনৰ তেনেহলে আমাৰ 1000 পোৱালি পাৰ ডে আমাৰ পাৰ ডে 750 টকা কৈ এটা খৰচ হ'ব তেনেহলে আমি 1000 পোৱালি যদি নেক্সট 15 দিনত পুহিবলৈ যাও তেনেহলে আমাৰ খৰচ হৈ যায় কিমান হ'ব আমাৰ প্ৰায় দৰক আপোনাৰ হেকিনি যদি আমি ইনটু কৰো 15 দিন ইনটু কৰো তেনেহলে আমাৰ খৰচ হ'ব 12250 টকা নেক্সট অৰ্থাৎ আমি 30 দিনলৈকে পহালৈকে হেকিনি খৰচ হ'ব আমি তাৰ পিছত জি 15 দিন অৰ্থাৎ আমি এটা স্টেপত ভাগ কৰিছো হেতু হৈছে তাতকৈ অলপ বাঢ়ি যাব অৰ্থাৎ কিমান বাঢ়ি যাব আমাৰ পাৰ ডে 1 টকা দৰক 25 পইচা কৈ খৰচ হ'ব তাৰ যেতিয়া নেক্সট 15 দিন অৰ্থাৎ কিছে নেক্সট অৰ্থাৎ 30 দিনৰ পৰা 45 দিনৰ যেটো খৰচ হ'ব এটো 1 টকা অর্থাৎ কিছু 30 দিনের পর 45 দিনের যেটা খরচ হবে 1 টাকা 25 পয়সা করে খরচ হবে যদি আমি 1 টাকা 25 পয়সা করে যদি আমি খরচ করু তাহলে আমার কি হবে সেই গুটেইখিনি আমি যদি একদিনৰ খরচ হ'ব যায় ধৰক আপোনাৰ একদিনত খরচ হ'ব 1250 টাকা আৰু 1250 ইনটু 15 অর্থাৎ 15 দিনের খরচ 1250 ইনটু 15 পূরণ কৰিলে 18750 টাকা অর্থাৎ 18750 টাকা আমার নেক্সট 15 দিন যেটো খরচ কৰিলো অর্থাৎ 30 ৰ পৰা 45 দিনলৈকে আৰু 45 দিনৰ পৰা যেটা 60 দিনৰ খৰচ হ'ব তাতকৈ অলপ বাঢ়ি যাব কিমান বাঢ়ি যাব অৰ্থাৎ সেই খৰচটো ধৰা 1 টাকা 50 পইচা কৈ পাৰ ডে এটা খৰচ হ'ব তেনেহলে আমি হেকিনি যদি আমি ক্যালকুলেশন কৰো অর্থাৎ আমাৰ পাৰ ডে খৰচ হৈ যায় 1000 পোৱালি যাই খৰচ হ'ব ধৰক 1500 টাকা আমি এই 1500 টাকাৰ খৰচটো
তাৰ লগত আমি যদি 1000 পোৱালি 15 দিন পুহিব লগা হয় তেনেহলে আপোনাৰ খৰচ হৈ যায় ধৰক 22500 টকা অৰ্থাৎ নেক্সট যেটো 45 দিনৰ পৰা 60 দিনৰ যেটো খৰচ হ'ব হেতু হ'ব আমাৰ যায় কিমান হ'ব অৰ্থাৎ 18000 অর্থাৎ কি 45 দিনের পর 60 দিনের যেটো খরচ হবে যেটো পার ডে ধরক আপনার কি 1500 খরচ হবে তাহলে 1500 ইনটু 15 আমি প্রন মারি দিয়ার লগে লগে হবে 22500 টাকা আর 22500 টাকা আমার এই 45 দিনের পর 60 দিন আর 60 দিনের পর অর্থাৎ 75 ডেজ অর্থাৎ আমি 75 ডেজ হলৈকে অর্থাৎ আমি যেটো খরচ হবে সেই খরচটো হবে আমার ধরক 1 টাকা 75 পয়সা করে প্রায় 2 টাকা করে খরচ হবে পার ডে অর্থাৎ আমি সেইখিনি যদি আমি ইনটু কৰি দিও 1000 ইনটু ইমান কৰি দিলে অর্থাৎ পার ডে হবে 1750 টাকা খরচ অর্থাৎ 15 দিন পুহিবলৈ হলে আমার 26250 টাকা নিচিনা খরচ হবে তেনেহলে আমার টোটাল দানার বাবদ যেটো খরচ হল হেতু হইছে প্রায় 72375 টাকা অর্থাৎ আমার হবো 72375 টাকা আমার হল 75 দিনত খরচটো হবো আর এতে আমি আপোনালোকক কিমান বেনিফিট হবো আর কিমান লোকসান হবো তার এটা রাস্তা দেখাই আছো এতে আমি কিমান খরচ হল দানাটোত খরচ হল তার পিছত আমি 6 কিনিছিলো যেটো কোয়ালি কিনিছিলো অর্থাৎ 36000 এইখিনি আমি ইনটু কৰিলে 1,08,375 টাকা অর্থাৎ 1,08,375 টাকা আমার পুরো দানা আর প্লাস কোয়ালিটি লৈ খরচটো হল এতিয়া আমার মূল খরচটো হইছে এতিয়া খরচটো হ'ব আমাৰ যিখিনি আমি ইলেক্ট্ৰিচিটি বিল অর্থাৎ লাইন বিল তাতে যেটো বোর্ডিং করা হইছে তাতে লাইন বিলৰ খরচ যাব ধৰক আপোনাৰ 1500 টাকা মান লাইন বিলৰ খরচ বা 2000 টাকা মান খরচ যাব যদি আমি সেইখিনি এড কৰো 1 লাখ ধৰক 1,09,875 টাকা আপোনাৰ টোটাল খরচ হৈ গল তার পিছত আমার খরচটো হইছে আমার মেডিসিন লাগিব ধৰক মেডিসিনত 3000 পৰা 4000 এটা খরচ হ'ব এই 1000 পালি 75 ডেজ লৈকে পুহিলে অর্থাৎ আমি 75 ডেজ লৈকে পুহিলে যদি ইমান খরচ হয় অর্থাৎ আমি সেইখিনি যদি 3000 যোগ কৰো অর্থাৎ 1,12,875 টাকা আমার টোটাল খরচ হয় এতিয়া আমি এই পোৱালিটো কিমান দিনলৈকে পুহিলে আমাৰ বেনিফিটটো বেছি হ'ব চাওক এতিয়া যদি আমি 70 ডেজত 75 ডেজত ওপৰত পুহো তেনেহলে আমাৰ খৰচটো লাহে লাহে বাঢ়ি যাব কিন্তু গ্ৰোথটো কম ল'ব আমি 75 ডেজ হোৱাৰ লগে লগে যদি দানা এই হিচাপত খোৱা হয় তেনেহলে আপোনাৰ পাৰ পিস আমাৰ মুৰ্গীটো ওজন ওয়েটটো ল'ব ধৰক 800 গ্ৰামৰ পৰা 900 গ্ৰাম লৈকে হৈ যাব 800 900 1 কিলো হৈ যাব মতা বিলাক 1 কিলো হৈ যাব মাইকী বিলাক 800 900 গ্ৰাম হৈ যাব যেতিয়া আমাৰ 8 হৈ যাব এইখিনি আমি টোটাল যেটো হ'ব হেতু আমি যেতিয়া আমি 1000 পোৱালি 100% জিয়াই না থাকে ধৰক আমি 50 পিস মান মডেলিটি বুলি ধৰিলো অর্থাৎ যদি 1000 পিসৰ পৰা 50 পিস মই এৰি দিও বাদ দিও তেনেহলে আমাৰ থাকি যায় অর্থাৎ 950 পিস আমি গ্রোথ হিসাবত এটা মিনিমাম ওয়েট লইলো যে 900 গ্রাম বা 800 গ্রাম এনেকুৱা হৈ যাব যদি আমাৰ 800 গ্রামৰ নিচিনা হৈ যায় অর্থাৎ যে 800 গ্রাম পৰা 900 গ্রাম হৈ যায় তেনেহলে আমাৰ এইখিনি 900 গ্রাম ইনটু অর্থাৎ 950 পিস যদি আমি ইনটু কৰো প্ৰায় 855 কেজি অর্থাৎ আমি এইখিনি এক যেটো ওয়েট হ'ব 855 কেজি হ'ব এই 855 কেজি আমি মিনিমাম এতিয়া আমাৰ হোলসেল ৰেট যেটো আছে আমাৰ লোকাল মুৰ্গীটো পিওর লোকাল মুৰ্গীটো হেতু এতিয়া হোলসেল ৰেটটো আছে আমাৰ কিমান আছে আমাৰ মিনিমাম ধৰক 300 টাকা পাবই আৰু 300 টাকা যদি আমি হোলসেল ৰেটত বিক্রি কৰো তেনেহলে আমাৰ যাই হয় 2,56,500 টাকা আমাৰ এইখিনি বিক্রি কৰিলে হৈ যাব আৰু এই 2,56,500 টাকা যেটো হ'ব তাতকৈ আমাৰ যিমান খৰচ হল সেইখিনি যদি আমি বাদ দিও অর্থাৎ 1,12,875 টাকা যদি আমি বাদ দিও তেনেহলে থাকে 1,43,625 টাকা অর্থাৎ 1,43,625 টাকাত আপোনাৰ এটা লাভৰ অংশ দেখা গলে আৰু সেইখিনিৰ পৰা আমি আপোনাক ধৰক আৰু 10,000 বা 50,000 কোনি এনেই বাদ দিয়ক বা কিবা কাৰণত আৰু খৰচ দানা সানা কিবা কাৰণত দানা দাম বাঢ়িছে কিবা হলে তথাপি আপোনাৰ ধৰক আপোনাৰ 75 ডেজত 1000 পোৱালি যদি পুহে ধৰক 1 লাখ টাকা ইনকাম এটা থাকব আমি যেটো ক্যালকুলেশন আমি যেটো দেখলে আমি যেটো এক্সপেন্স আৰু যেটো কাম কৰি যেটো আমি পাইছো এই হিচাপত আমি আমাৰ লগত আৰু এই ভিডিওৰ পৰা যদি কিবা উপকাৰ হৈ আছে বুলি বা আপোনাৰ বেনিফিট হৈছে যদি আমাৰ চেনেলটো প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব তাৰ লগত ঘণ্টি বাটনটো যেটো তাতে ক্লিক কৰি দিব অল নোটিফিকেশন আপোনাৰ মোবাইলত প্ৰথমবাৰৰ বাবে প্ৰথমত যাই পাব আৰু আমাৰ এনেকুৱা ভিডিও আগলৈকে দেখাৰ কাৰণে ধন্যবাদ।